আজি ৰিজুৱে ভাল পোৱা চিকেন বনাইছোঁ। তাই আকৌ বহুদিনৰ পৰা কৈ আছিলে এনেকৈ বোলে গোটাই গোটাই ফ্ৰাই কৰি খাবলৈ মন গৈছে বুলি। মাকৰ ঘৰত বহুদিন থাকি আহিলে নহয়। আজি অৱশ্যে তাই নাজানে মই যে তাইলৈ এইটো বনাইছোঁ বুলি। দেখিলে মানে একদম জাপ মাৰি যাবগৈ পাই। তাইক ছাৰপ্ৰাইজ দিওঁ বুলিয়ে দিছোঁ। অ' এইটো কি বনাইছ ঐ? দেখিছে নহয়? সঁচাকৈ দেই ভবাই নাছিলোঁ তই যে মোলৈ ইমান স্পেচিয়েল বনাবি বুলি। তই আহিছ বুলিয়ে তোক ছাৰপ্ৰাইজ দিবলৈকে বনাইছিলোঁ। তই আগতীয়াকৈ আহি দেখিয়ে পালি নহয়। থেংক ইউ ভেৰি ভেৰি থেংক ইউ দেই তোক। মই যে কিমান দিনৰ পৰা ভাবিছিলোঁ নহয় ঘৰলৈ আহি এদিনকৈ এনেকৈ বনাই খাম বুলি। তই যে আজিয়ে দি দিলি, ইমান ভাল লাগিছে নহয় মনটো। পিছে হেৰি নহয়, শাহুমাই জানে নাই আকৌ, নহ'লে মানে তোকে গালি পাৰিব। নেজানে এইবোৰ কথা একো নেজানে। মই তোক ছাৰপ্ৰাইজ দিওঁ বুলিহে আনিলোঁ। তোৰ ইমান ডাঙৰ যে বহুত দাম ল'লে হ'বলা। এই নহয় অ' গোটাই গোটাই ব্ৰইলাৰ কিনিলে মানে ইমান দাম নলয় নহয়। কাটি পেলাই সেই কিনিলে মানেহে বেছি লয়। সেইটো হয় অৱশ্যে। আৰু মোৰ যে ইমান ভাল লাগিছে নহয়, তই যে মোক এনেকৈ বনাই খুৱাবি বুলি মই ভবাই নাছিলোঁ পাই। তোলে মই কিমান স্পেচিয়েল বনাই থাকোঁ। তইহে মাৰ ঘৰলৈ গৈ একো এটা নানিলি মোৰ কাৰণে। ইমান যে তই আৰু দেই কিবা এটাতো লৈ আহিব পাৰ ন। কি যে কথা ক নহয়, মই কি নাই বুলি কৈছোঁ নেকি? হা, তাই তোৰ কাৰণে যে বোৱা ইমান ধুনীয়া চাদৰ এখন দি আহিছে নহয়, কটনৰ বোৱা চাদৰ। ইমানেই ধুনীয়া, তই দেখিলে একদম পাগল হৈ যাবি জান। তোক দি আছোঁ ৰ। ব'ল আমি এতিয়া ভাতকেইটা খাই লওঁগৈ। আকৌ বহি আছে হ'বলা নহয়। তহঁত দুজনী যে ইয়াতে লেকচাৰ মাৰি আছোঁহি এনেকৈ। আমি যে গোটেইখন ভাত খাবলৈহে বহি আছোঁ, এতিয়ালৈকে একো এটা নিয়া নাই। হা, কি কৈ আছ তহঁতি? আৰু এইটো কি? হে, এইটো ইমান ডাঙৰ কুকুৰাটো এনেকৈ বনালি যে? অঁ মা, মই ভাল পাওঁ বুলি খাই আজি গোটাই গোটাই ফ্ৰাই কৰি দিলে। বৰ ভাল লাগে খাই চাবচোন। তহঁতি মানুহেনে সেই ৰাক্ষস? হা, এনেকৈ কুকুৰা গোটাই গোটাই বনাই পেলাই খাবলৈ লৈছে যে, খাই নোপোৱা মানুহৰ নিচিনা। একদম ৰাক্ষসৰ বংশৰ মানুহ নি তহঁতি? হা, খাই পোৱা নাই জীৱনত? খাব এইটো এতিয়া কোনে খাব? আমাৰ ঘৰত এনেকৈ মাংস খোৱা অভ্যাস নাই, নিয়ম নাই। মোৰ ভাল মানুহৰ চৰিত্ৰ নহয়। এনেকৈ জীৱ জন্তুৱেহে মাংস খায় গোটাই গোটাই। জানো আৰু তহঁতৰ কেনেকুৱা ঘৰৰ সংস্কাৰ লৈ আহিছ। ঈশ্বৰ মোৰ যে দেখিয়ে একদম পেট ভৰিলে দেই। মই যে ভাত চাত খাবলৈ নাই আৰু। এনেকৈ আৰুনো মাংস খায়নে? একদম ভূতৰ বংশৰ দৰে গোটাই গোটাই বনাই লৈছে হেৰৌ। তহঁতি এইটো যদি ইমানেই খাবলৈ মন আছিলে, হে, গোটাই গোটাই বনোৱাত কেঁচাকৈ খাই নিদিলি কেলৈ বাৰু? হে, এনেকৈ গোটেই গোটেই গিলিব লৈছ যে মাংস ভূতৰ নিচিনা। এইবোৰ কথা গাঁৱত গম পাব লাগিলে, গোটাই গোটাই ব্ৰইলাৰ খাইছে বুলি গম পাব লাগিলে তহঁতক মানুহে চি কৰিব। কি যে কৈ থাকে নহয় শাহুমা, আপুনি বাৰু চব কথাতে কেলে বাৰু প্ৰব্লেম পাই থাকে? যিকোনো কাম কৰিলে আপুনি কিবা নহয় কিবা বকিবই আৰু। আজিকালি কি আকৌ এইবোৰ নেদেখে নেকি মোবাইলত কেনেকৈ খায়? চবেই খাই ক'লেই হ'বনে? চবেই দেখিছে গাঁৱৰ মানুহো এনেকৈ যে আজিকালি ট্ৰেণ্ড চলিছে বুলি। কিমান ভাল লাগিব খাই। গাঁৱৰ মানুহৰ কথা বাদ দিয়ক, আপুনি খাবলৈ মন আছে যদি খাওক, নহ'লে মানে এই নেখায় যদি নেখাব আৰু। আমি এতিয়া বনালে যেতিয়া তাই এইটো এতিয়া পেলাবলৈ নাই নহয়, খাবই লাগিব। আপুনি প্ৰত্যেকটো কথাতে এনেকৈ আমাক গালি পাৰিবলৈ বিচাৰি নাথাকিবচোন। অকল গালি পাৰিব জানে আৰু একো এটা ক'ব নাজানে। ইমান দিনৰ মূৰত যে ডাঙৰ বোৱাৰীজনী আহিছোঁ, অকণমান ভালকৈ মাত দিওঁচোন, সেইটো নাই। আহাৰ লগে লগে আপুনি সেই খঙতে কি হ'লেও ক'লেই। তথাপিও মই আপোনাক কিবা কৈছোঁ, আৰু এতিয়া তাই মোক ইমান মৰমত মই খাবলৈ মন যায় বুলি কোৱাৰ কাৰণে তাই মোক সেইটো বনাই দিলেই যেনিবা। চবেইটো কাটি মেলিয়ে খাম আৰু। গোটাই গিলি নিদিওঁ নহয়, আপুনি যেনেকৈ কৈছে। এনেকৈ খায়ে আজিকালি মোবাইলত দেখিয়ে খাবলৈ লৈছোঁ। মই সেই ফাৰ্ষ্ট টাইম ইমান যে মানুহে খাই কেনেকুৱানো লাগে খাই সেইটোহে চাওঁ বুলি ভাবিছোঁ। আপুনি আৰু নিজকে কি বুলি ভাবে নাজানো, অকল বকিবলৈ চাই থাকে বোৱাৰী দুজনীৰ ওপৰত। এইবোৰ খাবলৈ কি মন গৈছে, গোটাই গোটাই কুকুৰা খাব মন গৈছে, গাহৰি খাব মন গৈছে, ছাগলী খাব মন গৈছে, কি খাই থাকিবি। কিন্তু এইখন ঘৰত নহয়, তহঁতৰ নিজৰ ঘৰ আছে নহয়, তাত গৈ খাই থাকিবি। ইমান দিন যে মাকৰ ঘৰত থাকিলি, এইবোৰ খাবলৈ নেপালি নেকি? হা, খাই আহিব লাগিছিলে আকৌ গোটাই গোটাই ছাগলীয়ে গাহৰিয়ে কুকুৰাই। খাই নাহিলি কেলে? আপুনি তাইক গালি নেপাৰিব পাই, তাই নেজানি মই যে এনেকৈ যোগাৰ কৰিছোঁ বুলি। তাইক মই ছাৰপ্ৰাইজ দিম বুলিহে এইটো বনালোঁ। আচলতে আমি দুজনী বহুদিনৰ পৰা পাতিয়ে আছিলোঁ কথা, এনেকৈ যে এদিনকৈ বনাই খাই চাম দেই বুলি মোবাইলত দেখি। তাকে তাইও আহিলে যেতিয়া মই
আনি পেলাইহে বনালোঁ আৰু এওঁ ক'লোঁ বোলো গোটাকৈ ব্ৰইলাৰ এটা আজি বনাম আপুনি আনি দিব বুলি। তাৰপিছতে অনাৰ পাছতে মছলা চছলা সানি মেলি ধুনীয়াকৈ অভেনত দি দিলোঁ আকৌ। ইমান ধুনীয়া ক্ৰিস্পি হৈছে, আপুনি চাওকচোন, চাওক, আপোনাৰো খাই ভাল লাগিব। তহঁতি এইবোৰ, মই নাখাওঁ এইবোৰ। সৰি কি যে বোৱাৰী দুজনী ঘৰ আনি সোমোৱালি নহয়। এইকেইজনী কোনো পধ্যে মানুহৰ বংশ নহয়। এইকেইজনী গুৰু গোসাঁই একো নেমানে, গোটাই গোটাই মাংস খাবলৈ লৈছে হেৰৌ। আগৰ দিনৰ পৰা আজিলৈকে এইখন ঘৰত ইমান ডাঙৰ ডাঙৰকৈ মাংস খোৱাই দেখা নাই, আৰু আমি তেনেকৈ কেতিয়াও নেখাওঁ, নেভাবোঁ এনেকৈ খাম বুলি। এই দুজনী আহি গোটেই ঘৰখনৰ গুৰু গোসাঁই শেষ কৰিলে। এইকেইজনী খাগৈ যা, মই নাখাওঁ। নেজানো আৰু শাহুমাৰ যে ইমান প্ৰব্লেম আমাক লৈ কেলে হয়। মানুহজনী আমি দুজনীয়ে মিলি থকাটো কেলে নিবিচাৰে মই সেইটো নেজানো। হিংসা দেখিছে আকৌ, মই যে তোৰ কাৰণেহে বনালোঁ যে, তাইৰ কাৰণে যদি বনালোঁ ক'লোহেঁতেন বৰ ভাল পালেহেঁতেন। কথা ক'বলৈ আহিছে আমি সেই এণ্ড্ৰইড মোবাইল লোৱা দেখি নিজেও সেই এটা কিনি পেলাই চাই থাকে, এইবোৰ খোৱা ভিডিঅ'কে ইমান চাই থাকে। কথা ক'বলৈ আহিছে দেখা নাই বুলি। এই বুঢ়ীজনী সমান লেতেৰি মানুহ পৃথিৱীত দেখা নাই মই। কেলে জানো ইমান লেতেৰি। আমাৰো মা আছে পাই, এনেকুৱা যে নহয় আৰু দেই। দুটাকৈ ল'ৰা সৰুৰ পৰা ইমান কষ্টকৈ ডাঙৰ কৰিলোঁ, এটাও সেই পচন্দৰ বোৱাৰী এজনীটো নানিলেই। আনকি সেইকেইজনীও কেতিয়াও চেষ্টা কৰা নাই মোৰ মৰমৰ বোৱাৰী হ'বলৈ। একদম এজনীকো ৰাহি নিমিলা হৈ গৈ আছে দিনক দিনে। এইখন ঘৰত থাকিবলৈ মন নোযোৱা হ'ল। ওলাই দিবও নোৱাৰোঁ নহয়। ওলাই পেলাই সেই ছোৱালীজনীৰ ঘৰত থাকিবগৈ পাৰোঁ, তাহাঁতেতো ভালেই পাব। এইখন ঘৰত ৰাজৰাণী বুলি ভাবিব নিজকে। মই সেইটো হ'বলৈ কেতিয়াও নিদিওঁ। মই জীয়াই থকালৈকে এইখন ঘৰত মোতকৈ ওপৰত মই কাকো হ'বই দিব নোৱাৰোঁ। মা, চাহ বাকিছোঁ, ব'লক চাহকণ খাই ল'ব। তই কেনেকৈ ভাবিব পাৰিলি হা, তোৰ হাতৰ চাহ মই খাম বুলি? মই চাহ তাহ নাখাওঁ। তহঁতিয়ে খাগৈ যা, তহঁতি বনোৱা মই একোৱেই নাখাওঁ। মা, কেলেনো ইমান খং কৰি আছে? আমাৰ কিবা এটা ভুল হ'ল আৰু ক্ষমা কৰি দিয়ক। দৰকাৰ নাই, কোনো দৰকাৰ নাই তহঁতক মই ক্ষমা কৰি দিবলৈ। তহঁত দুয়োজনী চালা মোৰ ল'ৰাকেইটাক ফুচলাই নিজৰ ফালে কৰি বিয়া হৈ আহিলে এইখন ঘৰলৈ। টকা পইচা দেখা পালিতো বৰ লোভ লাগিলে হ'বলা। ইমান ভাল ভাল দুজনী ছোৱালী চালোঁ ল'ৰাকেইটালৈ বিয়া পাতিম বুলি। তহঁতৰ কাৰণে সেইকেইজনী ছোৱালী আজি মোৰ ঘৰৰ বোৱাৰী হ'ব নোৱাৰিলে। তহঁত দুজনীক মই কেতিয়াও ক্ষমা কৰিব নোৱাৰোঁ বুজিছ, কেতিয়াও নোৱাৰোঁ। আৰু শুন, এইখন ঘৰত যদি থাকিবলৈ মন আছে নহয়, তহঁতি মোৰ কথাৰ মতে চলিবই লাগিব। আৰু যদি মোৰ কথা মতে চলিব নোৱাৰ তেনেহ'লে এইখন ঘৰৰ পৰা ওলাই যাবি, বুজিলি? তহঁতৰ নিচিনা বোৱাৰী এইখন ঘৰত কোনো প্ৰয়োজন নাই। তেনেকৈ কিয় কৈছে মা? আপুনি জানো আমাক নিজৰ ছোৱালীৰ নিচিনা ভাবিব নোৱাৰে? আইঅ' ঈশ্বৰ, তহঁত কেইজনীক মই মোৰ ছোৱালীৰ নিচিনা ভাবিম? কোনখন মুখেৰে কৈছ? ছোৱালী গুণ থাকিব লাগিব নহয় তহঁত দুজনী। ছোৱালীৰ একো গুণ নাই, আৰু মই তহঁতক ছোৱালী বুলি ভাবিব লাগে নিজৰ। যা যা যা, মোৰ কাৰণে তহঁতি চিন্তা কৰিব নালাগে। মই মোৰ ব্যৱস্থা নিজে কৰিম। তহঁতি মোৰ কাৰণে চিন্তা কৰিবলৈ নালাগে দেখুৱাই মানুহক। জানো নহয় তহঁতৰ মনৰ পৰা মোৰ কাৰণে কিমান মৰম আছে। যদিও আপুনি ভাত নাখালে খঙতে, এতিয়াও চাহ নাখাওঁ বুলি কৈছে। হ'ব, মই নেখালেও মৰি নাযাওঁ। মই নিজেও বনাই খাব পাৰোঁ নহয়। যা এতিয়া ইয়াৰ পৰা। ঠিক আছে মা, আপুনি যদি চাহ নাখাওঁ কৈছে মইনো কি ক'ম আৰু। তহঁত দুয়োজনীক মই এইখন ঘৰৰ পৰা কেনেকৈ উলিয়াব লাগে তাৰ ঠিকনা লগাই আছোঁ ৰ। জান মাজনী, মই উপায় নাপায়হে তোলৈ ফোন কৰিছোঁ। এইখন ঘৰত মোৰ একো মূল্যই নাই। তই এইখন ঘৰত যিমান দিন আছিলি সেয়াই আৰু মোৰ জীৱনটো ভাল আছিল। যেতিয়াৰ পৰা এই দুজনী আহিলে এইখন ঘৰলৈ তেতিয়াৰ পৰা মোৰ জীৱনত শান্তি নাইকিয়া হৈ গ'ল। তোৰ দাদাহঁতে মোৰ কথা একোৱেই নুশুনে, অকল ঘৈণীয়েক দুয়োজনীৰ মতেই চলে। এইখন ঘৰত মোৰ আৰু একো অৰ্ডাৰে নচলে জান। নেজানো আৰু কেনেকৈ জীয়াই থাকিম এই দুজনীৰ লগত। মোৰ একো কথাই নুশুনে, সদায় মই কোৱাৰ উল্টাটোহে কৰে। আৰু এতিয়া মই বেলেগকৈ খাই আছোঁ। দুটা কিটচেন হ'ল, তাহাঁতি বেলেগকৈ খায়, মই অকলে খাওঁ। তথাপিও ল'ৰাকেইটাই এবাৰো সুধি চোৱা নাই অ'। ইমান দুখ হ'ব বুলি যে মই ভবা নাছিলোঁ অ' মাজনী। তই এবাৰ ঘৰলৈ আছোন, চব বুজি পাবি। চব বুজি পাবি তই। ঠিক আছে দে, এতিয়া মই ৰাখিছোঁ। ইহঁত কেইজনী শুনিলে মানে ক'ব গিৰিয়েকহঁতক লগাব নহয় মই তোক কথা লগাইছোঁ বুলি। তই আহিবি পাৰিলে এপাক। ঠিক আছে দে। ভালকৈ এসেকা লগাইছোঁ। এতিয়া আহি কেনে যিটো গালি দিব
তেতিয়া এই মৰতি কেইজনে গম পাব মোৰ ছোৱালী কেনেকুৱা। ইহঁতি ঘৈণীয়েকৰ কথা শুনিব পাৰে, কিন্তু ভনীয়েকৰ কথা কেতিয়াও পেলাব নোৱাৰে, কেতিয়াও পেলাব নোৱাৰে। আৰে ভণ্টি, খবৰ নিদিয়াকৈ ওলালাহি যে? খবৰ কিয় দিব লাগে নব? মই জানো নহয়, খবৰ দিয়াৰ লগে লগে তোমালোকৰ সেই ভাল মুখাখন লগাই ল'বা বুলি। সেইকাৰণে মই খবৰ নিদিয়াকৈ আহিলোঁ। চাওঁচোন এতিয়া আপোনালোকে কেনেকৈ সেই নিজৰ বেয়া মুখাখন ঢাকে। মানে তুমি কি ক'ব বিচাৰিছা ভণ্টি? আৰু ইমান খঙত আমাৰ লগত কথা পাতিছা যে? আমিনো তোমাক কি কৰিলোঁ? তোমালোকে মোক একো কৰিব নোৱাৰা বৌ। মোকনো কি কৰিব পাৰিবা কোৱাচোন? মইতো এইখন ঘৰত নাথাকোঁ নহয়, মইতো মোৰ ঘৰতহে থাকোঁ। এইখন ঘৰত থাকে মোৰ মাহে। আৰু মাৰ লগত তোমালোকে কেনেকৈ ব্যৱহাৰ কৰা সেয়া মই ভালদৰে জানো। সেইকাৰণে আজি তোমালোকৰ এটা ক্লাছ লওঁ বুলি আহিলোঁ। তুমি এইবোৰ কি কৈ আছা আমি একো বুজা নাই ভণ্টি। আমি মাক কি ব্যৱহাৰ কৰিলোঁ আকৌ? তুমি আহাচোন, বহি লোৱাহি, তাৰ পাছত আমি ভালকৈ কথা পাতিম। আজি মই ইয়াত বহিবলৈ অহা নাই বৌ, তোমালোকক মই নিজৰ অকাত দেখাবলৈহে আহিছোঁ। তোমালোকে যে মোৰ মাক ইয়াত ভাল ব্যৱহাৰ নকৰা সেয়া মই ভালদৰে জানো। আৰু তোমালোকে কি ভাবিছা, মাক তোমালোকে এনেকুৱা ব্যৱহাৰ কৰি থাকিবা আৰু মই দূৰৰ পৰা ৰং চোৱাৰ দৰে চাই থাকিম? সেয়া কেতিয়াও আশা নকৰিবা। সদায় মনত ৰাখিবা, মাৰ এজনী ছোৱালী আছে বুলি, আৰু মই থকা অৱস্থাত মাক একো দুখত পৰিব নিদিওঁ। আৰু তোমালোকে যদি মাক ভালকৈ ৰাখিব নোৱাৰা, ভালকৈ কথা ক'ব নোৱাৰা মাৰ লগত, তেনেহ'লে এইখন ঘৰৰ পৰা গুচি যোৱা। কিন্তু এইখন ঘৰত ৰাজৰাণী হৈ মাক অৰ্ডাৰ দিম বুলি কেতিয়াও নেভাবিবা। মই কেতিয়াও তেনেকুৱা হ'ব নিদিওঁ। তুমি আমাক কিয় এনেকৈ গালি পাৰি আছা আমি একোৱে ধৰিব পৰা নাই। মায়ে সকলো ডিচিশ্যন নিজেই লৈছে, আমিতো মাক একো কোৱা নাই। মাক আমি বৰঞ্চ ক্ষমাহে খুজিছোঁ, আৰু মায়ে তাৰ কাৰণেও ৰাজি নহয়। আমি কি কৰোঁ কোৱাচোন? মায়ে চাগে তোমাক ফোন কৰি কিবা কিবি ক'লে? এইবোৰ সকলো মিছা কথা ভণ্টি। আমি ভালকৈ কথা পাতোঁ, আহাচোন তুমি বহা। আচলতে মায়ে সৰু কথাকে ডাঙৰ কৰি পেলাইছে। হ'ব বৌ, মই জানো মোৰ মা কেনেকুৱা। তোমালোকে মোৰ মাৰ বিষয়ে চাৰ্টিফিকেট দিব নালাগে। যিখন ঘৰত দুজনী বোৱাৰী থকাৰ পাছতো শাহুৱেকে বেলেগকৈ খাবলগীয়া হয়, সেইখন ঘৰৰ বোৱাৰী কেনেকুৱা হ'ব সেয়া কোনোবাই নক'লেও মই জানো। আজি দাদাহঁতে আছে, তোমালোকে আছা বুলিয়ে মই তাত নিশ্চিন্ত মনে থাকোঁ। মাও চাগে ভালেই আছে বুলি। মায়ে যদি নিজে ফোন কৰি কৰি কান্দি কান্দি মোক কয় এইখন ঘৰত কি চলি আছে আৰু তোমালোকে কেনেকুৱা ব্যৱহাৰ কৰা, তেতিয়া মোৰ কি ভাল লাগিব নেকি? আৰু মায়ে ক'লেও নক'লেও এইটোতো দেখা দেখি কথা। মায়ে অকলে আজি দুটা পুত্ৰ বোৱাৰী থকাৰ পাছতো অকলে অকলে খাবলগীয়া হৈছে। এই কথাষাৰ শুনি মোৰ কিমান দুখ লাগিছিলে তোমালোকে ভাবি চাইছানে? কি হৈছে বাৰু ইয়াত? ভণ্টি তই কেতিয়া আহিলি আকৌ? অথনি আহিলোঁ দাদা। তোমালোকে তাইক থিয় কৰাই থৈছা যে, বহিবলৈ কোৱা আকৌ। আহা ভণ্টি, ফোন এটাতো কৰি দিব পাৰো আহিছোঁ বুলি। ক'ত যোৱাই নাহিল নেকি? সেইবোৰ কথা বাদ দে দাদা, আজি মই ইয়াত ফুৰিবলৈ অহা নাই। এইখন ঘৰক দুটামান কথা কওঁ বুলিহে আহিলোঁ। আৰু তহঁতকো মই কিছুমান কথা ক'বলৈ আহিছোঁ। তহঁতি নাভাবিবি তহঁতি হাৰি যাম বুলি। কি কৈ আছ মই একো ধৰিব পৰা নাই, ভালকৈ মোক বুজাই কচোন। এইবোৰ কি দাদা? তহঁত দুটাই থকাৰ পাছতো মায়ে এইখন ঘৰত কিয় ইমান কষ্টত থাকিবলগীয়া হৈছে? তহঁতক ডাঙৰ দীঘল কৰাৰ পৰিণতি এইটোৱে নেকি? নে মাৰ ভুল আছিল তহঁতক ডাঙৰ দীঘল কৰাৰ কাৰণে? দুটাকৈ মতা মানুহ থকাৰ পাছত শাহু বোৱাৰীৰ মাজত সম্বন্ধটো ভাল কৰিব নোৱাৰিলি, আৰু কেতিয়াও সুধি নাচালি মাক কি হৈছে কি নাই হোৱা বুলি। সদায় নিজৰ ঘৈণীয়েকৰ কথা শুনি শুনি ৰুমতে সোমাই থাক। মাৰ কি দুখ হৈছে কি কষ্ট হৈছে একো চাব নালাগে তহঁতি। মায়ে আজি কিয় এইখন ঘৰত বেলেগকৈ খাবলগীয়া হৈছে, অথচ দুটা ল'ৰা দুজনী বোৱাৰী থকাৰ পাছত? তাৰ উত্তৰ দিব পাৰিবি দাদা? চা ভণ্টি, তই ভাবিছ মাক আমি একোৱে কোৱা নাই বুলি। মাক আমি বহুত বুজাইছোঁ, কিন্তু মায়ে আমাৰ কথা বুজিবলৈ অলপো চেষ্টা কৰা নাই। মাৰ কথা মতে বিয়া নাপাতিলোঁ বুলিয়ে তাহাঁতকেইজনীক মায়ে দেখিব নোৱাৰে। তাতেনো আমি কি কৰোঁ তই কচোন? মাক আমি ইমান ক্ষমাও বিচাৰিছোঁ, তথাপিও মায়ে মানা নাই। নিজে
চেনটো বেলেগ কৰি ল'লে। তাৰ পাছতো আমি মাক বহুত বুজাবলৈ চেষ্টা কৰিছোঁ। নাই, মায়ে দেখোন অলপো বুজিবলৈ চেষ্টাই নকৰে। কিন্তু দাদা, মাৰ আৰু বৌহঁতৰ মাজত কি কি চলি থাকে সেয়া জানো তই জান? তইতো দিনটো অফিচতে থাক, গধূলি আহি বৌহঁতৰ মিঠা মিঠা মাতবোৰহে শুনিবলৈ পাওঁ। বাকী তিতা তিতা মাতবোৰতো মায়েহে শুনিবলৈ পায়। এওঁলোকে আকৌ মাক কি তিতা তিতা কথা ক'লে? সেইটোৱেতো কথা দাদা। মই ভবা নাছিলোঁ তহঁতি থকাৰ পাছতো মাৰ ইমান দুখ হ'ব বুলি। ঠিক আছে দে, তই যদি মাক চাব নোৱাৰ তেনেহ'লে মই লৈ যাওঁগৈ। কিন্তু তথাপিও মই ইয়াত ইমান দুখত মাক থাকিবলৈ নিদিওঁ। সদায় সদায় চকু পানী টুকি থাকিবলৈ মই মাক দিব নোৱাৰোঁ। মাজনী, তই আহিলি। তই অহালৈকে মই বাট চাই আছিলোঁ। মই আৰু এইখন ঘৰত নাথাকোঁ। এনেকৈ আৰু কিমান দিন খাম অকলে অকলে কচোন? ব'ল, মোক তই লৈ যা, মই তোৰ লগতে থাকিম অ' মা। ল'ৰা বোৱাৰীয়ে মোক চাব বুলি মই আৰু আশা কৰি নাথাকোঁ। এইবোৰ তুমি কি কৈছা মা? তোমাক যদি তোমাৰ বোৱাৰীহঁতে ইমান বেয়া ব্যৱহাৰ কৰে, তুমি তেতিয়াহ'লে আমাক এদিনো কোৱা নাই কিয় মা? বহুদিন ক'বলৈ চেষ্টা কৰিছোঁ, কৈছোঁ বহুদিন। তহঁতি জানো মান, তহঁতি জানো বিশ্বাস কৰ? উল্টাই মোকেই দুখ ধৰ। সেইকাৰণে আৰু ক'বলৈও এৰিলোঁ। তহঁতৰ ঘৈণীয়েককেইজনী কিমান বেয়া সেয়া মাত্ৰ মইহে জানো। কি? বাৰু, বিয়া পাতিলেই যেতিয়া এতিয়াতো আৰু ঘৈণীয়েকহঁতকনো ক'ত এৰিব পাৰিবি? কিন্তু এটা কথা, তহঁতি চাৰিটাই ইয়াতে থাক। মই মোৰ ছোৱালীজনীৰ লগতে যাওঁগৈ। তাই আছে নহয় মোক চাবলৈ। বিয়া পাতিলেই যেতিয়া ভালকৈ সংসাৰ কৰ। তুমি এইখন ঘৰৰ পৰা কিয় যাবা মা? তোমাৰ কি ভুল? নাই নাই, তোমাক এইখন ঘৰৰ পৰা আমি যাব দিব নোৱাৰোঁ। এইখন ঘৰৰ পৰা যদি কোনোবাই যায়, সেয়া তোমাৰ বোৱাৰীহঁতে যাব। নাই নাই, এইটো কাম তই কৰিব নোৱাৰ বোপাই। এইবোৰত লাগি একো লাভ নাই। মই মাজনীৰ লগতে যাওঁগৈ। যিমান দিন পাৰোঁ তাতেই থাকিম। হ'ব মা, আপোনাৰ নাটক বহুত দেখিলোঁ আৰু মই চাব নোৱাৰোঁ। এইখন ঘৰৰ পৰা আপুনি নহয়, আমিয়ে গুচি যাম দিয়ক। আমি দুখীয়া ঘৰৰ ছোৱালীৰ কাৰণেতো আপুনি এইখন ঘৰৰ পৰা আমাক খেদিবলৈ চাই আছে। আমি কি আপোনাৰ মনৰ কথা নাজানো বুলি ভাবিছে নেকি? অঁ, মোৰ মানুহজন আহি লওক, তাৰপিছত ময়ো গুচি যাম। থাকিব আপোনালোকে। নিজৰ পচন্দৰ ছোৱালী চাই বিয়া পাতি দিব দুয়োটাকো। চাওঁচোন, আমাৰ লগত সুখত থাকিব নোৱাৰে যেতিয়া বেলেগৰ লগত হ'লেও সুখত থাকক। এটা কথা মনত ৰাখিব মা, আপোনাক সদায় আমি দুয়োজনীয়ে ভাল ব্যৱহাৰে কৰি আহিছোঁ। কিন্তু আপোনাৰ এনেকুৱা কথাবোৰৰ কাৰণে কেতিয়াবা আমি আপোনাক বেয়াকৈ ক'বলগীয়া হয়। কিন্তু আপুনি যদি বিচাৰিছে আমি এইখন ঘৰৰ পৰা যোৱাগৈতো, তেনেহ'লে আমি যামগৈ। আমাৰ একো আপত্তি নাই। তথাপিও আমি এইখন ঘৰত ইমান ডাঙৰ ডাঙৰ বদনাম লৈ জীয়াই থাকিব নোৱাৰোঁ। ব'ল ব'ল, এইখন ঘৰত আমাৰ একো সন্মানো নাই, স্থানো নাই। আৰু এইখন ঘৰত কোনো আমাক মৰম কৰোঁতাও নাই। এইখন ঘৰত আমাক সকলোৱে চাকৰ বুলিহে ভাবে আৰু আমাক একো ইম্পৰ্টেণ্টো নিদিয়ে। ব'ল, এতিয়া আমিয়ে বেয়া হ'লোঁ। দেখিছ, তাহাঁত কেইজনী কথা শুনিলি নহয়? এয়া এনেকুৱাই আৰু। হ'ব দিয়া আৰু মা, তাহাঁত দুয়োজনী এতিয়া যামগৈ বুলি কৈছে নহয়। এতিয়াতো তুমি ভালকৈয়ে থাকিব পাৰিবা। মই আৰু যাওঁ। এতিয়াতো তাহাঁত দুয়োজনী যামগৈ বুলিয়ে কৈছে। তুমিতো এইটোৱে বিচাৰিছিলা মা। এনেই তাহাঁতৰ লগত কাজিয়া কৰি থকাতকৈ অকলে থাকিবা। হ'ব দে, তই এতিয়া যাগৈ যা। অঁ, মোৰ বহুত কাম আছে, মই যাওঁ। তুমি কষ্ট পাই থকাৰ কাৰণেহে মই আহিলোঁ। হ'ব। পালে নহয় মজাটো। এইটো ঝটকা দিবলৈতো মই এইবোৰ কৰি আছিলোঁ। এইকেইজনী এতিয়া যোৱাৰ পাছত ভাল ছোৱালী দুজনী চাই ইহঁতক বিয়া পাতি দিম। চাওঁচোন কেনেকৈ থাকেগৈ। টকা পইচাটো নাই। এইখন ঘৰত টকা পইচা চুই পাইছিলেতো বৰ ফুটনি বাঢ়িছিলে। মোক জিকিব পাৰিব তাহাঁতি। এই কমলেশ্বৰী কোন তাহাঁতি বুজিয়ে পোৱা নাই। তোৰ শাহুজনীনো টকা পইচাক লৈ ইমান আৰু কি বুলি কয় ফুটনি নে? ৱা, দুয়োজনী বোৱাৰী ঘৰৰ পৰা খেদাই দিব পাৰিছে আৰু সেইজনী কেনেকুৱা মানুহ হ'ব লাগিব? কি ক'ম আৰু মা, মই যে ইমান ডাঙৰ ভুল কৰিলোঁ নহয়। সেয়ে তালৈ বিয়া হৈ
ধনী বুলিয়ে আৰু সকলো মানুহ ভাল নহয় অ' মা। সঁচাকৈ ছোৱালী মানুহ সদায় চাই চিতি যাব লাগে। মানুহটো ভাল হ'লেনো কি হ'ব। মাকজনী যে ইমান লেতেৰি, ইমান কাজিয়াও লাগো, তথাপিও যে একদম বুজি নাপায় আৰু দেই। আমি বোৱাৰী দুজনী মিলিজুলি থকাৰ কাৰণেও হিংসা দেখে, পুতেককেইটাই সেই আমাক মৰম কৰিলেও হিংসা দেখে। কি বিচাৰে বিচাৰে আৰু তাইহে জানে আৰু। তাই মানে সেই ধনী ধনী বিয়নী লাগে আকৌ, সেইটো প্ৰব্লেম। ওচৰৰ মানুহৰ আগত নিজকে জখাই আৰু ধনী ঘৰৰ পৰা বোৱাৰী আনিলোঁ, অমুকে তমুকে সেইবোৰ ক'বলৈ লাগে। ওচৰৰ সেই খুৰীহঁত সেই বৰমাহঁতে কৈ থাকেহি যে তাইৰো বহুত মন যায় সেইবোৰ ক'বলৈ, সেই বুলিয়ে আমাকেই মানে গালি পাৰি থাকিব। আমি দুখীয়া ঘৰৰ ছোৱালী আৰু আমাক লৈনো আৰু কি প্ৰশংসা কৰিব। সেইকাৰণে আমাকেই এনেকুৱা কৰিলে, অকল গালিয়ে পাই থাকে। যি বনালেও তাতে পইণ্ট ধৰিব, যি কৰিলেও পইণ্ট ধৰিব, অকল পইণ্টে ধৰি থাকে আৰু কি ক'ম। সেইকাৰণে ভাবিলোঁ লাষ্টত ইমান ডাঙৰ নাটক ৰচিছে, জীয়েকক কান্দি কান্দি ফোন কৰি কথা লগাই পেলাই জীয়েকে আহি আমাক যিহে সেই কুকুৰ গালি খুৱাইছেহি নহয়, কুকুৰ গালি দিছেহি জাননে। যেনিবা আমি মানুহেই নহয়, সেই বুলি আৰু আহি পেলালোঁ আৰু। ইমান অপমান সহ্য কৰি থাকিব নোৱাৰোঁ নহয়। এতিয়া ঘৰলৈ আহিলোঁ বুলি না মানুহটোৱে ফোন কৰিছে, না নিজে হ'লেও এপাক আহিছে। এইবাৰ চাগে সেই মাকৰ কথা শুনিব চাগে। যি কৰিলেও কৰি থাক, নিব নাহিলে ময়ো যোৱাত নাই। হ'ব দে, ইমান সহজে সিদ্ধান্ত ল'লে নহ'ব নহয়। সি ধনী মানুহ বুলি আমি তাক এনেই এৰি দিব নোৱাৰোঁ। এনেই ছোৱালী এজনী নি পেলাই এনেকৈ বিয়া পাতি পেলাই এনেকৈ মাকৰ ঘৰত বিনা কাৰণত পঠিয়াই দিলে হ'ব নেকি? অঁ, তোৰ যদি কিবা ভুল আছিলে হ'লে তেতিয়াহ'লে মানি ল'লোহেঁতেন। মাকে এনেকৈ চাল খেলি বোৱাৰী দুয়োজনীকে পঠিয়াই দিলে হ'ব? আমি দুখীয়া হ'লেও এনেকৈ বহি থকা মানুহ নহয় দেই। আমি এনেই এৰি নিদিওঁ। আই ঐ দেহি, কঁকালটো যে ইমান বিষাইছে নহয় এইকেইদিন কাম কৰি কৰি। এই জহনী মৰতি কাম কৰা মানুহজনী কামলৈহে মন গ'লে আহে, মন গ'লে নাহে। এইজনী বহুত চুস্তি। পইচা হ'লে তাইক সেই তাৰিখে লাগে, লাগিলে আগতীয়াকৈ লৈ যাব। 3 দিন হ'ল পাই কাম কৰিবলৈ অহাই নাই। তাৰপিছতে কৈছে বোলে কেইবাদিনলৈ বোলে আহিব নোৱাৰে, হেনো বেমাৰী হৈছে। এনেকুৱা কৰিলেনো হ'বনে আৰু। ল'ৰাকেইটাও সেই কামৰ পৰা আহি পেলাই একো এটা খাব নাপালে মানে খং উঠে। ৰাতিপুৱা মই টাইমমতে খোৱা দিব নোৱাৰোঁ। ব্ৰেকফাষ্টকনো বনাওঁতে বহুত টাইম লাগে নহয় মোৰ। কাম কৰা মানুহজনী থাকোঁতে আৰু সহজ হৈছিলে অলপ। আজি 15 দিনে আহিলে, এতিয়া আকৌ নোৱাৰোঁ বুলি কৈছে। কাম কৰা মানুহ পাবলৈ আজিকালি যে ইমান টান হ'ল নহয়। মই আকৌ কাম কৰিবলৈ নোৱাৰা হৈ গ'লোঁ। কঁকালটো যে বৰ বিষাইছে পাই। বোৱাৰীকেইজনী থাকোঁতে একো এটা কাম কৰিবই নলগীয়া হৈছিল। তাহাঁত দুয়োজনী যোৱাৰ পৰা কাম কৰিবলগীয়া হৈছে। কাম কৰা মানুহজনীয়েনো কিটো কাম কৰে, এনেই পাল মাৰিবলৈহে কাম কৰে, এটা কামো ভালকৈ নকৰে। মই ভুল কৰিলোঁ নেকি বাৰু বোৱাৰীকেইজনীক পঠিয়াই পেলাই? তাহাঁতিকেইজনী যি ক'লেও নক'লেও কামবোৰ কিন্তু বহুত ভালকৈ কৰিছিল। গোটেই ঘৰখন পৰিপাটিকৈ ৰাখিছিল। মুখখন চোকা বাৰু তাহাঁতকেইজনীও, কিন্তু এতিয়া দেখোন তাহাঁতকেইজনী নোহোৱাৰ পৰা মোৰ বেছিকৈ কষ্টহে হৈছে। কি কৰোঁ একো ভাবি পোৱা নাই দেই। নাই, মই এনেকৈ কাম কৰি থাকিব লাগিলে মৰিয়ে থাকিম পাই। মোৰ ইমান সোনকালে মৰিবলৈ নাই। নাতিপুতি একো এটা দেখাই নাই। এই ল'ৰাকেইটাক ক'ব লাগিব মোৰেই ভুল হ'ল বাৰু। সিহঁতৰ একো ভুল নাছিলে বাৰু। মই সেই তাহাঁতকেইজনীক সেই ঘৰখনৰ পৰা খেদাবলৈ বিচাৰি ফুৰিছিলোঁ। এতিয়াহে বুজি পাইছোঁ, ধনী ঘৰৰ ছোৱালীতকৈ যে ঘৰখনত কাম কৰা ছোৱালীহে, কামত পাকৈত ছোৱালীহে লাগে। দুখীয়া ঘৰৰ ছোৱালী বুলিয়ে গোটেই ঘৰখনত কাম বন কৰি পৰিপাটিকৈ থৈছিল। আজি ধনী এজনী অনা হ'লে জানো কৰিলেহেঁতেন? সেই কাম কৰা মানুহে লগালেহেঁতেন, এনেকুৱাই হ'লহেঁতেন আৰু। মোৰ যেনেকুৱা অৱস্থা সেনেকুৱাই হ'লহেঁতেন মোৰ। বাদ দে আৰু এইবোৰ কথা ধৰি নাথাকোঁ। ল'ৰাকেইটাক কৈ পেলাই বোৱাৰীকেইজনীক লৈ আহিব দিব লাগিব দেই। এনেকৈ মই কাম কৰি থাকিব লাগিলে আৰু মৰিয়ে থাকিম আৰু দেই। আৰু কাম কৰা মানুহ হ'লে মই ৰৈ থাকিলে নহ'ব। এনেকৈ হ'লে ল'ৰাকেইটাই বৰ কষ্ট পাব নহয়। আজি তাহাঁতকেইজনী থাকোঁতে কিমান ভাল হৈছিলে। ৰাতিপুৱা ল'ৰাকেইটাক সেই ব্ৰেকফাষ্টখন ইমান ধুনীয়াকৈ খুৱাই পেলাই টিফিন চিফিন দি পঠিয়াই। মই এতিয়া একো এটা সুবিধাই কৰি দিব পৰা নাই। মোৰেই বেয়া লাগিছে। আগতে তেজবল আছিলে কৈ খুৱাইছিলোঁ, এতিয়া নোৱাৰা হ'লোঁ। বৰ ডাঙৰ ভুল কৰিলোঁ দেই, বোৱাৰীকেইজনীক এনেকৈ মিছাকৈ অপবাদ কৰি। ইহঁতক ক'ব লাগিব লৈ আহিবলৈ, লাগিলে ময়ে ক্ষমা খুজিম পাই। তথাপিও এনেকৈ কঁকাল বেকা কৰি ঘৰখনত কাম কৰিব নোৱাৰোঁ দেই।
সঁচাকৈ বোৱাৰীকেইজনী ভালহে আছিল, সেইকাৰণেহে আজি মই পস্তাবলগীয়া হৈছে। ইমান ভাল বোৱাৰীকেইজনীক মই বুজি নাপালোঁ, নিজৰ অহংকাৰত থাকিলোঁ। আজি কি হ'ল মোৰে বিপদ হ'ল। মা কি হ'ল হয়? কঁকাল চকাল বেকাকৈ গোটেইজনী। কি ক'ম বোপাই, সেই নহয় ঘৰখনত কাম কৰি কৰি একদম কঁকালৰ বিষ, উঠিব লৰিবই পৰা নাই মই। তহঁতিকেইটা আজি ভাতকেইটা নিজে বনাই খাব পাৰিবি নেকি বাৰু? মই বুজিছোঁ বাৰু, অফিচতো বহুত কষ্ট কৰি আহিছ, তথাপিও মোৰ আকৌ উপায় নাইকিয়া হৈছে, বুজিছনে? হ'ব দে, সেইটোনো কি ডাঙৰ কথা, মই বনাম দে আজি। তই বচোন অলপ আৰাম কৰ। মই এটা কথা ভাবিছিলোঁ অ'। কি কথানো কচোন? তহঁতি এটা কাম কৰ বুজিছ, কাইলৈ দুয়োটাই গৈ সেই বোৱাৰী দুজনীকো লৈ আগৈ যা। নালাগে, তাহাঁতক আনিলে তুমিহে কষ্ট পাবা। তুমিয়ে দেখোন কৈছিলা তাহাঁতক এইখন ঘৰৰ পৰা উলিয়াই দিবলৈ। কৈছিলোঁ অ', চবৰ ভুল হয়েই। এতিয়া মই কৈছোঁ নহয় লৈ আহিবলৈ, লৈ আগৈ যা। তাহাঁত দুয়োজনী নহ'লে এইখন ঘৰ নচলে বুজিছ। যা। কি সঁচা কৈছানে তুমি? অঁ, মই সঁচাকৈ কৈছোঁ, কাইলৈ দুয়োজনীকে লৈ আহিবি যা। আৰে বোৱাৰী, তোমালোকে আহিলা? অঁ মা। বোৱাৰী, মই জানো তোমালোকে মোক বেয়া পাই আছা বুলি। মই নিজেই সেইকাৰণে তাহাঁত দুয়োটাকে তোমালোকক আনিবলৈ ক'লোঁ। সঁচাকৈ তোমালোকৰ অবিহনে এইখন ঘৰ বৰ আধৰুৱা। এতিয়াহে বুজি পাইছোঁ তোমালোকৰ এইখন ঘৰত কিমান প্ৰয়োজন। মোক ক্ষমা কৰি দিবা তোমালোকে, মই আৰু তোমালোকক কেতিয়াও এনেকুৱা ব্যৱহাৰ নকৰোঁ। হ'ব মা, আপুনি ক্ষমা খুজিব নালাগে। হয়তো আমাৰো চাগে কিছুমান ভুল আছিল, আপুনিও আমাক ক্ষমা কৰি দিব। নাই বোৱাৰী, তোমালোকৰ একো ভুল নাছিল, মোৰহে ভুল আছিল। মই তোমালোকক কেতিয়াও বুজিবলৈ চেষ্টাই নকৰিলোঁ। মোক মাত্ৰ তোমালোকে এবাৰ ক্ষমা কৰি দিয়া, মই আৰু তোমালোকক তেনেকুৱা ব্যৱহাৰ কেতিয়াও নকৰোঁ। হ'ব মা, আপুনি যে আমাক বুজি পালে সেয়াই আমাৰ কাৰণে বহুত। আৰুনো আমাক কি লাগে? আমি মাত্ৰ ইমানেই বিচাৰোঁ, দুয়োজনী জাজলীৰ লগতে আমি আপোনাৰ লগতো মিলিজুলি থাকিব বিচাৰোঁ। সঁচাকৈ মই বহুত ভাল বোৱাৰী দুজনীয়ে পাইছোঁ, যিয়ে দুয়োজনীয়ে নিজৰ বাই ভনী বুলি ভাবে আৰু তেনেকৈয়ে মৰম চেনেহ কৰে। মইহে তোমালোকৰ এই সম্পৰ্কত হিংসা দেখিছিলোঁ। এতিয়াৰ পৰা তিনিওজনীয়ে মিলিজুলি থাকিম।